So good morning সকলোলৈকে সুপ্ৰভাত নমস্কাৰ মই চানুভাই ডিম্পল সোণোৱাল আজি আপোনালোকৰ মাজত পুনৰ নতুন এটি ভিডিঅ' লৈ অলপ ৰানিং কৰিলোঁ এক্সাৰসাইজ কৰিম অলপ আমাৰ আকৌ আহি নতুন আপডেট আছিলে সেই আপডেটটোৰ মতে লগৰবোৰ গৈছে এবাৰ য'ত বেটেলিয়ন কেম্প আছিলে য'ত আছিলে তেওঁলোক এবিসকল তেওঁলোক তাৰ পৰা আকৌ ট্ৰেইনিং য'ত হ'ব তালৈ গৈছে ইয়াত তাহাঁতি তেওঁলোক থাকিব লগা হ'ল 12 দিনমান তাতে 12 দিন তেওঁলোকে ইয়াতেই কাম জাৰি কৰিলে ট্ৰেইনিং ষ্টাৰ্ট হৈছিল অলপ শিকাইছিল ট্ৰেইনিঙৰ বিষয়ে আৰু এতিয়া ট্ৰেইনিং ডেক চেণ্টাৰত গৈ পাইছেগৈ আৰু সম্পূৰ্ণৰূপে ষ্টাৰ্ট হ'ব ট্ৰেইনিং এতিয়া ইয়াৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব এতিয়া আমাৰো যাব লাগিব 2 দিনতে কাইলৈ 23 তাৰিখ কাইলৈ নতুবা 24 তাৰিখে যাব লাগিব তো মিছ কৰিম সকলোকে দেখুৱাই থাকিম তাত কেনেকুৱা কি হয় কি কৰিব লাগে যিমানখিনি পাৰোঁ মোবাইলৰটো এলাও তাত নাই বুলি কৈছে তথাপিতো যদি অলপ সময়ৰ কাৰণে পোৱা যায় তেতিয়া আপোনালোকক সেইখিনি দেখাবলৈ চেষ্টা কৰিম আজি বিশেষ এটা কথা লৈ আপোনালোকক মাজলৈ আহিলোঁ আৰু কথাটো এনেকুৱা ধৰণৰ যিসকলে ABOB প্ৰিপাৰেশ্যন কৰি আছে বা যিকোনো ধৰণৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকক দেখা যায় কিছুমানে বহুত বেছি পৰিমাণে ভিডিঅ' প্ৰস্তুত কৰে বা ফটো মাৰে বা ৰিলছ বনায় তো ভাল কথা ভাল লাগে দেখিতো ভাল লাগে প্ৰথম কথা কিন্তু কিছুমান বস্তু অলপ মানে কম কৰিলে ভাল হয় বুলি ভাবোঁ মানে ক'বলৈ বিচাৰিছোঁ মই বিশেষকৈ শ্ব' অফ আপুনি যিয়ে নকৰক শ্ব' অফ নকৰিব আপুনি ফিল্ডলৈ গৈছে আপুনি ফিল্ডত গৈ প্ৰেক্টিছ কৰক আপুনি 1 ঘণ্টা নহয় 2 ঘণ্টা নহয় 3 ঘণ্টা 4 ঘণ্টা যিমান পাৰে আপুনি সিমান দিয়ক আপোনাৰ এইটো সময়ৰ ওপৰত কথা যিমান সময় দিব আপুনি সিমানে তাৰ বেনিফিট পাব কিন্তু ফিল্ডত গৈ 1 ঘণ্টা নামত গৈ আধা ঘণ্টা ৰিলছ ফটো মাৰি আৰু আধা ঘণ্টা ৰানিং কৰি যাতে তেনেকুৱা নকৰে তেনেকুৱা কৰিলে লছটো আপোনাৰে হ'ব আৰু পিছত তাৰ পৰিণাম আপুনি নিজে ভুগিব লাগিব আপোনাৰ ৰিলছত কোনোবাই কমেণ্ট কৰিব কি হ'ল তোৰ নহ'ল নেকি বা ক'ৰবাত লগ পালে সুধিব কি হ'ল তোক যে দেখি আছিলোঁ ইণ্টাৰভিউ কাৰণে পূৰা লাগি থকা কি হ'ল নহ'ল নেকি তো সেইখিনি কথা মানে মোৰ মানে মনৰ ভাৱ সেইটো মই যেতিয়া ফিজিকেল দিবৰ কাৰণে তৈয়াৰী কৰি আছিলোঁ প্ৰস্তুতি চলাই আছিলোঁ তেতিয়া মই ভিডিঅ' ফটো তেনেকৈ কোনো ফটো মাৰিছিলোঁ থৈ দিছিলোঁ ষ্টেটাছ লগোৱা নাছিলোঁ বা ক'ৰবাতো আপলোড কৰা নাছিলোঁ আৰু ভিডিঅ'টো প্ৰস্তুত কৰাই নাছিলোঁ মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ ট্ৰাই কৰিছোঁ ৰিজাল্ট দিয়াৰ পাছৰ পৰা তো যি 2 বছৰ যি 3 বছৰ যি কষ্ট কৰিছিলোঁ তাৰ কষ্টৰ ভিডিঅ' এটাও বনোৱা নাছিলোঁ তো সেই হেতুকে ক'ব বিচাৰোঁ সকলোকে যাতে শ্ব' অফ নকৰে কোনো কিছুমান বস্তু মানে বেয়া হয় আপোনাৰ এটা বস্তু থাকে বিশ্বাস কৰে নকৰে নাজানো আপুনি মই বিশ্বাস কৰোঁ মানুহৰ নজৰ বুলি কোৱাটো নজৰ লাগে বুলি যে কয় তো সেইটো বস্তু মানে আপুনি যদি বহুত ভাল কিবা এটা কৰি থাকে ফিল্ডত যদি ভাল পাৰফৰ্মেঞ্চ এটা দি থাকে তো আপোনাৰ ওপৰত চকু থাকে মানুহবোৰ তো সেই মানে চকু তেওঁলোকে মানে দিওঁতে মানে আচ কৰি থাকিব তো সেই বস্তুটো গৈ বেয়া হয়গৈ কোনোবাখিনিত আপোনাৰ ইণ্টাৰভিউ সময়ত কিবা বেমাৰ হ'ব কিবা গা ভাল নাইকিয়া হ'ব তেনেকুৱা মানে এনেই মোৰ বিশ্বাস আৰু দেই এইটো কোনো চাইণ্টিফিকেলটো এনেকুৱা কোনো নাথাকে বুলি ভাবোঁৱেই তথাপিতো আৰু আমি গাঁৱলীয়া মানুহ বা ভগৱানৰ ওপৰত বিশ্বাস ৰাখোঁ যেতিয়া সেইটো বস্তু অলপ ভাবোঁ আৰু তো সেইটোকে তো শ্ব' অফ নকৰিব নিজৰ কামত কাম কৰি লাগি থাকক যদি ভিডিঅ' বনাই আপলোড নকৰিব যদি চাব নিজকে মন গৈছে যদি ফটো চটো মাৰিব পাৰে একো নাই কিন্তু শ্ব' অফ নকৰিব দেখুৱাই নাথাকিব আনক মই কি কৰিছোঁ কি নাই কৰা ছিক্ৰেটলি ৰাখক লাইফটো আৰু ধামাকা কৰি দিয়ক ৰিজাল্টৰ সময়ত তো অল দ্য বেষ্ট উইচেছ সকলোলৈকে যিসকলে এপ্লাই কৰিছে খুব সোনকালে চাগে নতুন আপডেট আহি থাকিব আৰু ভেকেঞ্চি আহি থাকিব আছাম ফৰেষ্টৰ আহিব তো অপেক্ষা কৰক আৰু এপ্লাই কৰি যাওক আৰু ৰানিং কৰক পঢ়ক সকলোখিনি তো সেইটোৱে ক'বৰ আছিল বৰ বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো থেংক ইউ জয় অসম ধন্যবাদ